हेलो फ्रेंड्स और भिडिओ तो बर्तमान तो जोकालिए है आमी जोकाली माने जुबिनदार समाधि क्षेत्रলৈ গৈছিলো সোণাপুৰলৈ। দুই পেকেট লৈ লোৱা। বিৰাট ধুনীয়া লাগিছে দেই জেগাটো। কম মানুহৰ প্ৰাৰ্থনা কৰিছে। হয়, এইখিনি আমি গোটেই চাফা কৰি দিম, নহ'লেতো গোটেই ফিল্ড চাকি হৈ গ'ল হয়। আচ্ছা, মানে আধা দিয়াৰ পিছত মানে বন্ধ নহয়, যিখিনি নুমাই যায়, নুমাই যোৱাৰ পিছত মানে চাফা কৰি দিয়ে কাৰণে নহ'লেতো আৰু বহুত গৈ পাব চাফা গোটেই ৰাতিটো আহি থাকে মানুহ। আৰু এইফালে ধুনীয়াকৈ সকলোকে পুৰি চব্জি খোৱা হৈছে, যিমান মানুহ আছে আৰু সকলোকে। আমি জুবিনদাৰ সমাধি ক্ষেত্ৰৰ পৰা ওলাই এতিয়া বৰ্তমান ঘৰত গৈ আছোঁ। আহিয়ে মানে খুবেই ভাল লাগিছে, একদম মনটো কিবা এটা বেলেগে ভাল লাগিছে আৰু আহি পেলাই আহিম বুলি ভাবি আছিলোঁ। আৰু আজি যিহেতু 13 দিনীয়া কাৰ্যসূচী শ্ৰাদ্ধ আছিলে, সেইকাৰণে আজি আহিলোঁ। আৰু মই আৰু মোৰ হাজবেণ্ডে আহিছোঁ বাৰু। তেখেতৰ চিনাকি ফ্ৰেণ্ড এজন আছিলে, ইয়াৰে কমিটিৰে হয় ন, ইয়াৰে হয় কমিটি, তো তেখেতে গোটেইখিনি হেৰি কৰি দিছে আৰু আহি ভাল লাগিছে যিয়ে নহওক বাৰু। আৰু ঠাইখিনি মানে ভিতৰত নহয়, একদম ৰাস্তাৰ সন্মুখতে, আপোনাৰ ৰাস্তাৰ একদম ওচৰতে আৰু লাগি আছে, আহিলে আপোনালোকে গমেই পাব।